গৰুৰ গাখীৰৰ নামত বাৰু কি খাইছে আপুনি? বগা হ'লে নাভাবিব আপুনি সেয়া গৰুৰ গাখীৰ। গুৱাহাটীত গৰুৰ গাখীৰৰ নামত বিক্ৰী হৈছে ভেজাল পাউডাৰ গাখীৰ। গোপালকৰ নাম লৈ একাংশ নামি পৰিছে এতিয়া এই কৰ্মত। সাৱধান হওক, বজাৰৰ পৰা গৰুৰ গাখীৰ কিনাৰ সময়ত বিষ নিকিনিব। ইতিমধ্যে গ্ৰেপ্তাৰ ধৃত গাখীৰ ব্যৱসায়ী। গৰুৰ গাখীৰ পুষ্টিকৰ খাদ্য। সৰু ল'ৰা ছোৱালীৰ পৰা ৰোগীয়া ব্যক্তিলৈ প্ৰয়োজন গৰুৰ গাখীৰ। কিন্তু এই গৰুৰ গাখীৰৰ নামত বৰ্তমান সময়ত বজাৰত উপলব্ধ হৈছে কি? বগা দেখিলেই গৰুৰ গাখীৰ বুলি বৰ্তমান আপুনি নাভাবিব। একাংশ দুষ্কৃতিকাৰী এতিয়া নামি পৰিছে ব্যৱসায়ত। গৰুৰ গাখীৰৰ নামত বিক্ৰী কৰিছে ভেজাল পাউডাৰ গাখীৰ। পানীত পাউডাৰ মিহলাই গৰুৰ গাখীৰ বুলি বিক্ৰী কৰিছে গুৱাহাটীৰ এতিয়া অলিয়ে গলিয়ে থকা বজাৰত। এনে এক ঘটনাই সংঘটিত হৈছে গুৱাহাটী মহানগৰত। পাউডাৰ গাখীৰ পানীত মিলাই থকা অৱস্থাতেই হাততে ধৰিছে ব্যৱসায়ীক। দীৰ্ঘদিনৰ পৰা চলাই আহিছিল এই দুষ্কাৰ্য। গৰুৰ গাখীৰৰ নামত পাউডাৰ গাখীৰ মিহলি কৰাই সাধাৰণ জনতাক খুৱাইছিল ধৃত ব্যৱসায়ীয়ে। তাৰ পিছতেই হাততে ধৰা পৰে ধৃত ব্যৱসায়ীগৰাকী। পল্টন বজাৰ বিজুলী ভৱনৰ সন্মুখত ৰাইজে ধৰিছে এতিয়া ২ নম্বৰী গাখীৰ বিক্ৰেতাক। আনহাতে একাংশ গোপালক সন্থাৰ বেনাৰ লৈ বিক্ৰী কৰি আহিছে গুৱাহাটীৰ বিভিন্ন স্থানত গৰুৰ গাখীৰৰ নামত পাউডাৰ গাখীৰ। আমচিং যোৰাবাটৰ গোপালক সন্থাৰ বেনাৰ লৈ বিক্ৰী কৰাৰ পিছতেই সন্তোষ কুমাৰ নামৰ এগৰাকী ব্যৱসায়ীক ইতিমধ্যে আদালতে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। বৰ্তমান সময়তো পলাতক গোপাল চেত্ৰী আৰু আন এগৰাকী ব্যক্তি। সাৱধান হওক, সতৰ্ক থাকক। গাখীৰৰ নামত গুৱাহাটী মহানগৰৰ অলিয়ে গলিয়ে উপলব্ধ হোৱা বিষ আপুনি নিকিনিব। নিউজ ডেস্ক, প্ৰতিদিন লাইভ।